সকলোকে আমাৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মানে ল'ৰাক লৈ অকণমান ওলাই আহিছোঁ টাউনৰ ফালে। তাৰ চুলিখিনি বহুত দীঘল হৈছে, চুলিও কাটা হ'ব আৰু অকণমান ঘূৰাও হ'ব। মানে ল'ৰা বহি গ'ল চুলি কাটিবলৈ। এতিয়া আহিবলৈ কিন্তু কাৰেণ্টটো নাই, আজি মানে কাৰেণ্টটো বহুত ডিষ্টাৰ্ব কৰি আছে। এতিয়া চুলি কাটিব বহি লৈছে, দেউতাকে কৈছে যে মই বিচি থাকিম দিয়া, তুমি কাটি থাকিবা। ল'ৰা চুলি কাটি হৈ গ'ল, দেউতাকে বৰ ধুনীয়াকৈ বিচি আছিলে, সেইখিনি মই ভিডিঅ' কৰিব নোৱাৰিলোৱেই। ফালে তেওঁ বহিছে, মোৰ ধুবলৈ অকণমান বিষোৱা নিচিনা লাগি আছে, গতিকে অলপ মালিচ কৰি লয় বোলে। কিন্তু মোবাইলটো ভিডিঅ' কৰি থকা দেখি জোকাই আছিলোঁ যেনিবা দেই, আইনা চাই চাই। আৰু ল'ৰাই এইফালে মোৰ ওচৰত আহি আইনাখন চাই মোক কৈ আছে যে মা মোৰ বেয়া লাগিছে, বেয়া লাগিছে। পাপা মই যাম নহ'লে তোমাক থৈ যাম হ'ব। এতিয়া প্ৰথম আমি এই আনন্দ লোকলৈ যাওঁ, অলপ ORS দুটামান খুৱাই দিওঁ তোমাক পাব। ORS খাই লৈ আমি দুয়োটাই খালোঁ, খাই পিনে আকৌ হোটেলত সোমালোঁ, কিবা এটা খাই লওঁ। মায়েককে পুতেককে এই গোল্লা ৰসৰ সৈতে পৰঠা খুৱাই দিছোঁ। ঐ বাবা, ঐ কেনেকুৱা লাগিছে? এই কেমেৰা আগত একো কথা নকয়, এইটো একদম এনে হ'লে এক পেকা থাকিব। এনেকৈ মিলাই লৈ খোৱা, এইটো ভাল দেই। খাই বৈ লৈ আহি আছোঁ, মানে ল'ৰাই আমাৰ লগত তেনেকৈ কোনো যাবই নাপায় বা দেউতাকৰ লগতো ঘূৰিব নাপায়, গতিকে আজি বন্ধ আছিলে। গতিকে ওচৰতে মানে বহুত ধুনীয়া পাৰ্ক এখন আছে, তাতে লৈ আহিছোঁ অলপ খেলিবলৈ। ইফালে নতুনকৈ কাম কৰি আছে আজি ওলাই। আহোঁতে শাক পাচলিৰ দোকানত সোমালোঁ, মানে নাও মাছ আৰু ঔটেঙা খাব মন গৈ আছিলে, তাকে লৈ ল'লোঁ অলপ। বেয়া পাইছা নেকি অকণমান যে খেলিবলৈ পালা? মই খেলি বেয়া পাওঁ। খেলি বেয়া পোৱা, মোবাইল চাইহে ভাল পোৱা ন? হয়, মোবাইল চাই ভাল পায় আৰু ছোৱালী চাই ভাল পায়। ছোৱালী চাই থাকিলে আজি চিম্পুল ব্লগেতো আমাৰ ভালকৈ কালি আৰু ভিডিঅ' কৰা নহ'লে, কালি মানে আহি পোৱাই দেৰি হ'ল ন। তাৰপিছত এতিয়া কালি অকণমান খেলা গ'ল, গৰমত ৰ'দতে গ'লোঁ যে, তাৰমানে গাটো অকণমান জ্বৰ উঠি আছে। এতিয়া শুই আছে, স্কুলো যাব পৰা নাই ল'ৰাটোৱে। এইটো টিপুৰ লগত এনেকৈ খেলি আছে আৰু ঘৰতে। টিপু বহুত খং উঠি গ'ল, সি শুই আছিলে, ই ডিষ্টাৰ্ব কৰি আছে কাৰণে তাই এতিয়া কামুৰিব আহি আছে। বহুত খং উঠি গ'ল, বেবী খং উঠি গ'ল, চকু বগা কৰি দিছে। মই কি কৰিলোঁ? বেছি খং উঠাই আছে তাই, নকৰিবা। দেউতাকে বহুত ধুনীয়াকৈ গৰম পানী কৰি লৈ ভৰি হাত ধুৱাই আছে। দেহাক কিবা এটা কৈ আছিল দেই। ভৰি ধুৱাই লৈ এতিয়া মিঠাতেল দি ধুনীয়াকৈ ভৰিকেইখন মালিচ কৰি দিছে। মই মানে কাপোৰ চিলাবলগীয়া হ'ল, মই কৰিব নোৱাৰিলোঁ, গতিকে দেউতাকে এইখিনি কৰি দিলে, তাক ভৰি হাত ধুৱাই মালিচ কৰায়। আৰু এইফালে মই অকণমান কাপোৰ চিলোৱাই নহ'লে, মানে কাৰেণ্টটো ইমান ডিষ্টাৰ্ব কৰিলে। মাত্ৰ দুটা বোলা চিলালোঁ, সেইটো এনেকৈ দি দিছোঁ। ফ্ৰণ্ট চাইডে পিন্ধাটো, সেইটো পান কাৰ্ড দিছোঁ ফ্ৰণ্টটো, আৰু হাতটো এনেকৈ গতি হাত দি দিছোঁ। এইখিনি ইয়াত দিগটো মাৰি দিছোঁ, আৰু বেক চাইডটো অকণমান ডিপকৈ কাটি দিছোঁ, ইউ কাট হৈছে এনেকুৱা। তাৰপাছত এইটো চিলালোঁ হাত কটা। সেইটো এতিয়া বহুত গৰম হৈ আছে, হাত কটা ব্লাউজে পিন্ধে, প্ৰায় মানে হাত কটাই চিলাব দিয়ে, সেইটো এনেকৈ চিলালোঁ। আৰু আমাৰ গীতাঞ্জলি ঘপককৈ ওলালহি আজি, কাপোৰ চিলাব দিছিলে, তাকে চাই আছে, মানে চিলাই হ'ল নে নাই সুধিছে। আৰু ল'ৰা শুই আছে এফালে, আৰু তেনেকুৱাতে দাদাই ফোন কৰিছিলে, মই কথা পাতি আছিলোঁ দাদাৰ লগত। সেইখিনিয়ে আৰু আজি ভিডিঅ'টো।